NPS যেতিয়া আহিছিল সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰ নাছিল অসমতো নাছিল কেন্দ্ৰতো নাছিল কিন্তু আমি NPS সমৰ্থন কৰিছিল বিজেপিয়ে কিয় এই কাৰণে কৰিছিল যাতে দীৰ্ঘমেধি এক আমি এদিন না এদিন এনেকুৱা যাব লাগিব সৰ্বভাৰতীয় পৰ্যায়ত যদি চাই চৰকাৰ জীৱনকাল বৃদ্ধি হোৱাৰ কাৰণে আজিৰ তাৰিখত আমাৰ নট অনলি অসম গোটেই ৰাজ্য আৰু কেন্দ্ৰৰ বাবে প্ৰত্যাহ্বান ৰূপে থিয় দিছে যি 100 টকা পায় তাৰে 62 টকা আজি টিল টু ডেট আজিৰ তাৰিখত 62 টকা কেৱল চেলাৰী আৰু পেনচনৰ নামত দিব লগা হয় ওভাৰঅল তিনিটা যি বেসিক বিন্দু চৰকাৰে এইটো আগবঢ়াইছে এচিউৰ্ড পেনশন সুনিশ্চিত পেনশন ফ্যামিলি পেনশন আৰু যাতে কোনো ধৰণৰ বিসংগতি নোহোৱাকৈ এজন কৰ্মচাৰীয়ে নিজৰ অৱসৰী জীৱনত গ্ৰহণ কৰিব পাৰে প্ৰশ্নটো হল এই OPS NPS গুছাই UPS ৰ কথা কিয় উত্তৰণ কৰিব লগা হল কিয় চিন্তা কৰিব লগা হল তাৰ কাৰণে যদি চাই যেটো আমাৰ কেগে এটা ৰিপৰ্ট উলিয়াইছিল সেই ৰিপৰ্টৰ প্ৰতিবেদনৰ আধাৰতে মই কৈছো যে আজিৰ পৰা 30 বছৰ আগত অৰ্থাৎ 1990 চনত কেন্দ্ৰ আৰু ৰাজ্য মিলি ভাৰতৰ সৰ্বমুঠ 37 খন কেন্দ্ৰ আৰু ৰাজ্য মিলি পেনশনৰ নামত খৰচ কৰিব লগা হৈছিল 5269 কোটি টকা তাৰে যদি 10 বছৰ চাও 2000ত অত্যাধিকভাৱে বৃদ্ধি হৈ প্ৰায় 43564 কোটি টকা দিব লগা হল এই পেনশনৰ নামত আৰু 2020 চনত প্ৰায় 4 লাখ কোটি টকালৈকে এই বৃদ্ধি পালে ফলত এনেকুৱা হল যে আমি কৰ্মচাৰীসকল যদি চাই যে কৰ্মচাৰীসকলৰ ডেফিনেটলি তেখেতসকলক সুৰক্ষা প্ৰদান কৰাৰ লগতে এনেকুৱা কি আমি বিকল্প কৰিব পাৰো যাৰ কাৰণে আন্তঃগাঁথনি উন্নয়নকে ধৰি অন্যান্য খণ্ডৰ কৰ্মচাৰী বা বিভিন্ন আদাৰ প্ৰকল্পবিলাক আঁচনিবিলাক প্ৰণয়ন কৰাত যাতে ধনৰ নাটনি নহয় বা অসুবিধা নহয় আৰু সেই কাৰণে দুটা কথা চিন্তা কৰা হল এটা কথা হৈছে এইবাৰ যি UPS কৰিছে তাৰে লগত NPS টো দিয়া হৈছে অৰ্থাৎ কৰ্মচাৰী এজনে তেওঁ নিজে চইচ কৰিব পাৰিব গৱৰ্ণমেণ্টে এটো ফোৰ্স নকৰে যে আপুনি UPS আহিব পাৰিব NPS ল'ব পাৰে এই কাৰণে তাৰমানে টোটেল যিখিনি PF-ত লোক আছে তাৰে মাত্ৰ চৰকাৰী কৰ্মচাৰীৰ সংখ্যা আছে মাত্ৰ 6.4% আৰু ৰেষ্ট অফ দা পাৰ্চেন্টেজ 93% হল বাকি বাহিৰৰ যে চৰকাৰী নহয় বা কেন্দ্ৰীয় চৰকাৰী কেন্দ্ৰত এমপ্লয়ি নহয় গতিকে এই কথাখিনি চাওতে হয় জনপ্ৰতিনিধিৰে গঠিত চৰকাৰখনে ডেফিনেটলি গুৰুত্ব দিব লাগিব কৰ্মচাৰীৰ কিন্তু একে সময়তে 100 জন এমপ্লয়িৰ মাত্ৰ 10 জন যত কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ এমপ্লয়ি 90 জনৰ কথাও চিন্তা কৰিবলৈ যাওতে এনেকুৱা এটা ব্যৱস্থা কৰিব লগা হল UPS সৰ্বভাৰতীয় পৰ্যায়ত যদি চাই চৰকাৰ জীৱনকাল বৃদ্ধি হোৱাৰ কাৰণে আজিৰ তাৰিখত আমাৰ নট অনলি অসম গোটেই ৰাজ্য আৰু কেন্দ্ৰৰ বাবে প্ৰত্যাহ্বান ৰূপে থিয় দিছে যি 100 টকা পায় তাৰে 62 টকা আজি টিল টু ডেট আজিৰ তাৰিখত 62 টকা কেৱল চেলাৰী আৰু পেনচনৰ নামত দিব লগা হয় সেই কাৰণে মোৰ অনুৰোধ হয়তো UPS তো কিবা থাকিব পাৰে GST যেনেকৈ আছিল ক্ৰমবৰ্তমান যেতিয়া আমি এনেকৈ আলোচনা তেতিয়া নিশ্চয় যি এটা দুই এটা আছে ওভাৰঅল তিনিটা যি বেসিক বিন্দু চৰকাৰে এইটো আগবঢ়াইছে এচিউৰ্ড পেনশন সুনিশ্চিত পেনশন ফ্যামিলি পেনশন আৰু যাতে কোনো ধৰণৰ বিসংগতি নোহোৱাকৈ এজন কৰ্মচাৰীয়ে নিজৰ অৱসৰী জীৱনত গ্ৰহণ কৰিব পাৰে মই মহোদয় এটা আপোনাৰ পৰা জানিব বিচাৰিম কথাখিনি যে আপুনি যেটো কথা প্ৰথমতে কৈছিল যে ধৰক OPS-ত 65+% এটা আপোনাৰ দৰমহা আৰু পেনচনৰ কাৰণে খৰচ হয় আপোনালোকে যেটো UPS-ৰ কথা আহিছে এই যেটোত কিমান ৰিলিফ পাব ৰিলিফ কিমান হেড পাৰ্চেন্টেজ টু কিমান কিবা হিচাপ আপোনালোকে কৰিছে যে ইমান কৰ্মচাৰী সকলক আমি ধৰক তেখেতসকলে আন্দোলন কৰিব লগা হৈছে কিবা তো ৰিলিফ পাব লাগিব যে এটো পাৰ্চেন্টেজ টু কিমান যাৰ কাৰণে ইমান ডাঙৰ সিদ্ধান্ত লৈছো OPS ল'ব বিচাৰা নাই এইটো যদি এখন আলোচনা চক্ৰত মানে মই এইটো এতিয়াই কৰা হৈছিল হয় তাত সৌভাগ্য হৈছিল মই উপস্থিত থকা যদিও মই গোটেইখিনি ডিক্লেয়াৰ ক'ব নোৱাৰো যিখিনিলৈকে পাৰি মই এইখিনি কৈছো তাত আমি তেখেতসকলৰ পৰা কোনো লাভ বিচৰা নাই আমাক লাভ নালাগে আমি বিচাৰিছো কি যে 100 টকাটোৰ অন্তত 50 টকাটো যাতে উন্নয়নমূলক ক্যাপিটাল এক্সপেন্ডিচাৰ বা আন আনুষঙ্গিক কামত কৰিব পাৰো তাৰে কাৰণে যদি আপুনি চাই চৰকাৰী প্ৰতিনিধি হলো বা হাউকীয়া দলৰ প্ৰতিনিধি হলো মই কৈছো কথাখিনি OPS-ত 10% কন্ট্ৰিবিউশন তো নাছিল এতিয়া 10% তো কন্ট্ৰিবিউশন এই কাৰণে হৈছে যে এটা একুমুলেটেড এটা ফান্ড হোৱাৰ পিছত এটা ষ্টেজ আহিব হয়তো তেনেকুৱা আৰু পৰৱৰ্তী চিন্তাধাৰা আৰম্ভ হ'ব যে আমি আৰু কেনেকৈ ইয়াতকৈ ওপৰত গৈ কৰ্মচাৰীখিনিক সুবিধা দিব পাৰো
যদি NPS ভাল আমি তেতিয়াও কৈছিলোঁ যদি UPS ভাল তেনেহ'লে প্ৰথমতে মন্ত্ৰী বিধায়কসকলে নলয় কিয় এতিয়া এই ৰাতুল গোস্বামী ডাঙৰীয়া যিটো কথা ক'লে মই যিটো পইণ্ট কৰি গৈছিলোঁ যে ইমানেই যদি ভাল মন্ত্ৰী বিধায়কসকলনো কিয় ইয়াৰ আওতালৈ নাহে প্ৰথম এই বিষয়টো যিটো OPS চিষ্টেমটো এতিয়া যেতিয়া উইথ এফেক্ট ফ্ৰম 2025ৰ পৰা প্ৰযোজ্য হ'ব আৰু এই প্ৰযোজ্য হোৱাৰ লগে লগে OPS বুলি চিষ্টেমটো নাথাকিব আৰু ডেফিনেটলি তেতিয়া যিটো আপুনি কৈছে মন্ত্ৰী বিধেয়কো EPSৰ আওতাত আহিবই লাগিব কাৰণ দেয়াৰ ইজ ন' অল্টাৰনেট কাৰণ দুটা বস্তু থাকিব যিখিনি কৰ্মচাৰী হৈ NPS নহয় UPS গতিকে তেখেত মন্ত্ৰীয়ে হওক বিধায়কে হওক এজন সাধাৰণ কৰ্মচাৰীয়ে হওক গতিকে যিটো চিষ্টেমত যাব লাগিলে এই দুটাৰ এটাতে যাব লাগিব গতিকে আশা কৰিছোঁ এইটোৰ উত্তৰ আপুনি পাইছে দ্বিতীয়টো তাৰ মাজত কিবা আকৌ চেঞ্জ নহয় কিন্তু মানে বিধি নিৰ্মাণ কৰা সকলে যিকোনো বিধি নিৰ্মাণ কৰিব পাৰে সেইকাৰণেহে কৈছোঁ কথাটো আপোনাক নিশ্চিতভাৱে নহয় এই কাৰণে নহয় তাতো এটা কথা থাকে কিয় নহয় এই বছৰৰ সাহসী উক্তি 100% মই এইকাৰণে সুধিছোঁ এই কাৰণে নহয় হেৰি ক'ব গৈছোঁ এইটো আটাইতকৈ ডাঙৰ সাহসী উক্তি আপুনি দিছে কিন্তু এই কাৰণে নহয় কাৰণ হয় বিভিন্ন প্ৰসংগত আমি বিভিন্ন কথা ক'ব পাৰোঁ কিন্তু এটা ৰাজনৈতিক দল হিচাপে ৰাজনীতিত জনতাই জনাৰ্দন 5 বছৰৰ পিছত আমি আকৌ জনতাৰ ওচৰত যাব লাগিব গতিকে বিধি যদি ৰাইজৰ হিতত নগৈ অহিতৰ বাবে আমি কৰোঁ নিজৰ মুনাফাৰ কাৰণে কৰোঁ জনতাই আমাক চাই আছে গতিকে মই নিশ্চিতভাৱে এই চৰকাৰখন ৰাইজৰ প্ৰতি দায়বদ্ধ কৰ্মচাৰীৰ প্ৰতি দায়বদ্ধ আৰু তাৰেই প্ৰমাণ যদি চাই 3 জনকৈ ইয়াত আমাৰ NPS কওক শিক্ষক সন্মিলনী হওক তেখেতসকল প্ৰতিনিধি বহি আছে 2016 চনত আমাৰ চৰকাৰখন অসমত অহাৰ পিছত এতিয়ালৈকে হয়তো তেখেতসকলৰ দীৰ্ঘকালীন এই যাত্ৰাত যিমানবাৰ আমাৰ চৰকাৰৰ দিনত আলোচনাত বহিছে সম্ভৱতঃ আগৰ চৰকাৰত বহা নাছিল স্কুল কলেজবিলাক মেক্সিমাম বিল' 10 ইয়াৰ্ছ কিন্তু পেঞ্চনৰ ক্ষেত্ৰত যাতে তেওঁ সেই পিৰিয়ডটো কাউণ্ট কৰি তেওঁ পেঞ্চনটো দি যাতে তেওঁ অন্ততঃ এটা মিনিমাম পে যিটো 10,000 পে কিন্তু আমাৰ অসমৰ বিশেষকৈ প্ৰাইমেৰী স্কুল বা আমাৰ স্কুল হাই স্কুলবিলাকৰ মেক্সিমাম 1.5-2 লাখ কৰ্মচাৰীয়ে নাপায় কিন্তু চৰকাৰ হিচাপে আগবাঢ়ি যাওঁতেই কিছু ক্ষেত্ৰত আমি কিছু নিয়মৰ মাজেদি যাব লগা হয় তাৰে ভিতৰত এনেকুৱা এজন আমাৰো কোনোবা হয়তো মন্ত্ৰী বিধায়কৰ থাকে যিয়ে চাকৰিটো 10 বছৰ নহয় তেওঁৰ হয়তো 8 বছৰ হয় বা 5 বছৰ হয় এইটোতো নহয় যে আমি 10 বছৰ নিদিয়া মানে তাৰ আওতাত আমাৰ কোনোবা নাই মোৰো এজন পৰিয়ালৰ কোনোবা থাকিব পাৰে তেওঁ কিন্তু সেই সমস্যাটোৰ সন্মুখীন হয় আৰু যিটো 10 বছৰৰ কথা কৈছে 10 বছৰত যদি চাকৰি তাতকৈ কম হয় তেওঁ যিটো পেঞ্চন নাপায় বুলি কৈছে সেইটো কিন্তু যিটো পুৰণি OPS আছিল তাতো পোৱা নাছিল গতিকে চৰকাৰ এখন আগবাঢ়ি যাওঁতে নিয়ম আৰু কানুনৰ মাজেৰে আগবাঢ়ি যাব লগা হয় এতিয়া এটা কথা জ্যোতিষ গোস্বামী ডাঙৰীয়াই এটা কথা কৈছিলে যে ভেণ্ডাৰ স্কুলৰ কথাটো কৈছিল ভেঞ্চাৰ স্কুলৰ কথাটো কৈছিল আমি স্কুলবিলাক যেতিয়া প্ৰভিন্সিয়েলাইজ কৰা হৈছিল যিবিলাক স্কুল 2006 বা তাৰে আগত স্থাপন কৰা হৈছিল আৰু তাত কাম কৰা যিজন শিক্ষক সেই শিক্ষক যদি 2011 1 জানুৱাৰীৰ আগত যদি তেখেতে শিক্ষকতা কৰি আছিল তেখেতৰ পদটো প্ৰাদেশিকৰণ কৰা হৈছিল কথাটো কেতিয়াবা এনেকুৱা হয় তেখেতে কৈছে যে মই ইমান বছৰ সাৰ্ভিস দিলো মই এইটো কথা স্বীকাৰ কৰিবলৈ টান নাপাওঁ যে অসমত নহয় ভাৰতৰে হ'ব চাগে কোনো এখন স্কুল চৰকাৰে পতা নাই আমাৰ সমাজৰ মানুহে পাতিছে অতি কম পতা নাই বুলি ক'লেও ভুল হ'ব 1% হ'ব চৰকাৰে পতা অসমত 222খন কিজানি চৰকাৰে পতা কিন্তু কেতিয়াবা আপোনালোকে এইটো ভাবি নলব বেয়া নাপাব কেতিয়াবা এনেকুৱাও কিছুমান ইনসিডেন্ট আহে মোৰ ককা দেউতাৰ নামটো প্ৰতিপত্তিশীল হৈ থকাৰ কাৰণে বিদ্যালয়খন লাগে নালাগে সেইটো কথা নহয় তাত বনাই দিও সেইটো এতিয়া হ'ব নোৱাৰে সেই কাৰণে চৰকাৰে নিয়ম কৰিছে যে নাও অনৱাৰ্ডছ এতিয়াৰ পৰা কোনো ভেঞ্চাৰ বুলি স্কুলে নাথাকিব শিক্ষা অধিকাৰ আইনৰ অধীনত প্ৰত্যেক 1 কিলোমিটাৰ ব্যাসাৰ্ধত এখন প্ৰাথমিক 3 কিলোমিটাৰ ব্যাসাৰ্ধত মাধ্যমিক আৰু 5 কিলোমিটাৰ ব্যাসাৰ্ধত এখন হাইস্কুল থাকিব লাগে সেই কাৰণে মই কৈছিলোঁ যে অতিৰিক্ত স্কুল যদি নালাগে যদি নিৰ্দেশ থাকে কৰক প্ৰয়োজন আছে কৰক যদি নালাগে কৰিব নালাগে সেই সংগ্ৰামত মই কৈছিলোঁ দ্বিতীয় এটা কথা অশ্বনাৰায়ণ হাজৰিকা ডাঙৰীয়াই কৈছিল যে পত্নীয়ে যদি পেঞ্চনটো পাব পাৰে পত্নীৰ যদি বিয়োগ হয় তেতিয়াহ'লে ল'ৰা ছোৱালী পাবনে নাপায় বা দিব্যাংগজনে পাবনে নাপায় এই ক্ষেত্ৰত আইনে এইটো যিকোনো ক্ষেত্ৰতে আইনে এইটো কৈ থৈ দিয়ে যে পত্নীৰ মৃত্যুৰ পিছত যদি তেওঁৰ ল'ৰাজন নাবালক হৈ থাকে সাবালক নোহোৱালৈকে সেই অধিকাৰখিনি পায় দিব্যাংগজনে এজ পাৰ দ্য ল মতে সেইখিনি নিশ্চিতভাৱে পাব লাষ্ট নট লিষ্ট NPS ভাল নে বেয়া NPS ভাল নে বেয়া এই প্ৰশ্নটো অচ্যুতানন্দ হাজৰিকাই কৰিছিল টু আৰ্লি টু সে আজি হয়তো কোৱাটো বহুত সোনকাল হ'ব
কিন্তু আপুনি চাব এতিয়াই বহুত অনুষ্ঠান কৰ্মচাৰীৰ মাজত এইটো আহিছে তেখেতসকলে UPS বা OPSতকৈ NPSটো বহুতেই প্ৰিফাৰ কৰিছে এই কাৰণেই যে NPSত দীৰ্ঘমেয়াদী যিখিনি কৰ্মচাৰীয়ে কাম কৰে তেখেতসকলে NPSৰ পৰা বেনিফিট হয় বুলি তেখেতসকলৰ মনত এটা বিশ্বাস হৈছে গতিকে আমি এইটোক এনেকৈ ক'ব নালাগে যে শ্বেয়াৰ মাৰ্কেটত দি তেওঁলোকৰ পইচাখিনি বিপথে পৰিচালিত কৰালে সেইটো নহয় চৰকাৰ কোনো বেলেগ প্ৰতিষ্ঠান নহয় চৰকাৰ আপোনালোকে ভোট দি কিছু প্ৰতিনিধি পঠায় আৰু সেই প্ৰতিনিধিৰ পৰাই কিছু মন্ত্ৰী হয় চৰকাৰ গঠন কৰে আপোনালোকৰ আশা আকাংক্ষাত বাস্তৱত প্ৰতিফলিত কৰাৰ কাৰণে গতিকে অসম বা ভাৰতৰ আমাৰ চৰকাৰে সদায় জনতা জনাৰ্দনৰ ওচৰত দায়বদ্ধ কৰ্মচাৰীৰ ওচৰত দায়বদ্ধ আপোনালোকৰ অন্তৰত আঘাত দিব পৰা কেতিয়াও কোনো কাম নকৰে ধন্যবাদ জনাইছোঁ